স্বাগতম জনাইছো বন্ধুসকল আজি আমি উপস্থিত হৈছো ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলীত এয়া আপোনালোকক ফাটবিহুতলীৰ কিছু মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিছো দৰ্শকসকল এয়া আমি ফাটবিহুৰ মূল তোৰণেদি আহি আছো আৰু এয়া পৰিৱেশ দেখুৱাইছো আপোনালোকক এয়া ফাটবিহুৰ কাৰ্যসূচীখন দিয়া আছে ইয়াতে এয়া হৈছে মঞ্চটো ফাটবিহু ফাটবিহু আৰম্ভ হ'ব অহা শুক্ৰ শনি আৰু দেওবাৰে অৰ্থাৎ 10, 11, 12 মে' দৰ্শকসকল আপোনালোক সকলোৱে আহক ফাটবিহু উপভোগ কৰক